নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'ত তোমালোকৰ বাবে মই শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা 2023 বৰ্ষৰ নৱম শ্ৰেণীৰ যি বছৰীয়া পৰীক্ষাৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত সেই প্ৰশ্ন কাকতখন লৈ আহিছোঁ আৰু ইয়াত আজি মই তোমালোকৰ লগত যিখিনি MCQ আৰু শৰ্ট কুৱেশ্যন আছে এইখিনি আলোচনা কৰিম। প্ৰথমতে আছে সেকশন 8 শুদ্ধ উত্তৰটো বাছি উলিওৱা চুজ দ্য কাৰেক্ট আনসাৰ। ভাৰত পৰিষদ আইন প্ৰণয়ন কৰা হৈছিল দ্য ইণ্ডিয়ান কাউন্সিল এক্ট ৱাজ ইনেক্টেড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1861 1861 যেটো অপশন 3 আছে। নেক্সট কুৱেশ্যনটো আছে 1871 খ্ৰীষ্টাব্দত ভাৰতীয় লোকসেৱা আয়োগৰ পদবী তলৰ কোনজন ব্যক্তিয়ে লাভ কৰা নাছিল? হুইচ অফ দ্য ফলোইং পাৰ্চন ডিড নট ক্লিয়াৰ ইণ্ডিয়ান চিভিল সাৰ্ভিস এক্সামিনেশ্যন ইন 1871। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 1 সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়। নেক্সট কুৱেশ্যনটো আছে দয়ানন্দ সৰস্বতীয়ে তলৰ কোনটো অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল? হুইচ অফ দ্য ফলোইং ইনষ্টিটিউশ্যন ৱাজ এষ্টাব্লিছড বাই দয়ানন্দ সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 4 আৰ্য সমাজ। নেক্সট প্ৰশ্নটো আছে ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকতৰ নাম লিখা। দ্য ফাৰ্ষ্ট নিউজ পেপাৰ পাব্লিছড ইন ইণ্ডিয়া ৱাজ। ইয়াৰ উত্তৰটো হৈছে অপশন 2 বেংগল গেজেট। চি নম্বৰ প্ৰশ্নত আছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল? ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড দ্য মোৱামৰীয়া ৰেবেলিয়ন কনক্লুড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কমলেশ্বৰ সিংহ অপশন 1। নেক্সট প্ৰশ্নটো আছে তলৰ কোনজন আহোম ৰজাই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱ দেৱৰ ওচৰত শৰণ লৈছিল? হুইচ অফ দ্য ফলোইং আহোম কিং একচেপ্টেড সত্ৰাধিকাৰ গুৰু কেশৱ দেৱ অফ আউনীআটী সত্ৰ এজ হিজ ৰিলিজিয়াছ প্ৰিচেপ্টৰ। ইয়াৰ উত্তৰটো হৈছে অপশন 4 ৰুদ্ৰসিংহ। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইনড ইন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 2 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী। নেক্সট প্ৰশ্নটো আছে অসমৰ শেষ আহোম ৰজা আছিল। দ্য লাষ্ট আহোম কিং ৱাজ। ইয়াৰ উত্তৰটো হৈছে অপশন 3 পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো হিমবাহৰ ক্ষয় কাৰ্য পৰিণতি? হুইচ অফ দ্য ফলোইং ইজ এ কনচিকুৱেঞ্চ অফ আইচবাৰ্গ ইৰোজন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 2 জোঙা শৃংগ গ্লেচিয়েল হৰ্ণ। নেক্সট প্ৰশ্নটো আছে পৃথিৱীৰ উপৰিভাগৰ স্থলভাগে আৱৰি থকা শতাংশ হ'ল টোটেল লেণ্ড কভাৰ্ড পাৰ্চেণ্টেজ অন আৰ্থ ছাৰ্ফেচ ইজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 2 29%। নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো গ্ৰীণ হাউচ গেছ নহয়? হুইচ অফ দ্য ফলোইং ইজ নট এ গ্ৰীণ হাউচ গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 4 আৰ্গন। নেক্সট প্ৰশ্নটো আছে ওজন গেছৰ স্তৰটো ক'ত অৱস্থিত? হুৱেৰ ইজ ওজন লেয়াৰ লোকেটেড। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 2 ষ্ট্ৰেটছফিয়াৰ। নেক্সট প্ৰশ্নটো আছে তলৰ কোনখন নদী আৰৱ সাগৰলৈ বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্মদা নদী যিটো অপশন 1। নেক্সট প্ৰশ্ন আছে তলৰ কোনটো ভাৰতৰ পূব উপকূলৰ ভাগ? হুইচ অফ দ্য ফলোইং ইজ এ পাৰ্ট অফ ইষ্ট কোষ্ট অফ ইণ্ডিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 3 কৰমণ্ডল। নেক্সট প্ৰশ্নটো আছে ভাৰতৰ স্থলসীমাৰ মুঠ দৈৰ্ঘ্য হ'ল দ্য টোটেল লেংথ অফ ইণ্ডিয়ান লেণ্ড বাউণ্ডেৰী ইজ অপশন 2 15,200 কিলোমিটাৰ 15,200 কিলোমিটাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো আছে তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ? হুইচ অফ দ্য ফলোইং ট্ৰিবিউটাৰী ইজ অন দ্য নৰ্থ অফ ব্ৰহ্মপুত্ৰ। ইয়াৰ উত্তৰটো হৈছে অপশন 1 সোৱণশিৰি। নেক্সট কুৱেশ্যনটো আছে হুইচ অফ দ্য ফলোইং ইজ নট এ কজ অফ ছইল ডিগ্ৰেডেশ্যন। তলৰ কোনটো মৃত্তিকা অৱক্ষয়ৰ কাৰণ নহয়? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 4 বৃক্ষৰোপণ। নেক্সট প্ৰশ্নটো আছে বৰ্তমান অসমত মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল এট প্ৰেজেণ্ট দ্য টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছামিজ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন 2 7খন। নেক্সট কুৱেশ্যনটো আছে বহুদলীয় ব্যৱস্থা নথকা দেশখন হ'ল মাল্টি পাৰ্টি ছিষ্টেম ইজ নট ফাউণ্ড ইন দ্য কাণ্ট্ৰি অফ চাইনা। এইটো হ'ল অপশন 4। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বনিম্ন জনসংখ্যা ঘনত্ব থকা জিলাখন হ'ল একৰ্ডিং টু 2011 চেনচাছ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ লৱেষ্ট ডেঞ্চিটি অফ পপুলেশ্যন। ইয়াৰ উত্তৰটো হৈছে ডিমা হাছাও যিটো অপশন 3। এবাৰ হৈছে ছেকশ্যন বিলৈ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? হু ৱাজ দ্য ইংলিছ ছেইলৰ এবল টু মুভ ৰাউণ্ড দ্য আৰ্থ থ্ৰু দ্য চি ৰুট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰেন্সিছ ড্ৰেক। নেক্সট প্ৰশ্নটো আছে ভাৰতীয়
জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট উমেন প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? এইটো হৈছে এনি বেচেণ্ট। নেক্সট প্ৰশ্নটো আছে চাৰে জাহাঁ সে আচ্ছা গীতৰ গীতিকাৰ কোন? হু কম্প'জ দ্য ছং চাৰে জাহাঁ সে আচ্ছা? ইয়াৰ উত্তৰটো হৈছে আলাম বাহাদুৰ ইকবাল। কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল? হাউ লং ডিড কেপ্টেইন ৱেলছ ষ্টে ইন আছাম? ইয়াৰ উত্তৰটো হৈছে 2 বছৰ। আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল? হু ৱাজ দ্য চিফ ডেইটি অফ দ্য আহোমছ? ইয়াৰ উত্তৰটো হৈছে চুম্পা ৰুং চেং মুং। নেক্সট প্ৰশ্নটো আছে বৈশালী মুং দুং চুং খাম কি? বৈশালী মুং দুং চুং খাম হৈছে এখন বিখ্যাত মান পুৰাবৃত্ত। নেক্সট প্ৰশ্নটো আছে কোন যুদ্ধত আহোমৰ পৰাজয় বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল? ইয়াৰ উত্তৰটো হৈছে ঘিলাধাৰী যুদ্ধ। ডেভিড স্কট কোন আছিল? তো ডেভিড স্কট আছিল বেংগলৰ গভৰ্ণৰ জেনেৰেল। জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত ভাগ কৰিছিল? তো এইটো তোমালোকে নিজে কৰিবা। নদীৰ গতিপথ কি? উপকূল কাক বোলে? 13 নম্বৰত আছে হোমোস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰৰ মাজত সীমাটোৰ নাম কি? হোৱাট ইজ দ্য নেম অফ দ্য বাউণ্ডাৰী লাইন বিটুইন হোমোস্ফিয়াৰ এণ্ড হেটেৰস্ফিয়াৰ? ইয়াৰ উত্তৰটো হৈছে আয়নোস্ফিয়াৰ। লেপছ হাৰ কি? ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখনৰ নাম কি? এইটো হৈছে তেলেংগানা। মেনগ্ৰোভ অৰণ্য সাধাৰণতে ক'ত জন্মে? তো এইটো হৈছে গংগা কৃষ্ণ গোদাবৰী কাবেৰী নদীৰ উপত্যকাত। নেক্সট প্ৰশ্নটো আছে হুইচ প্লেচ ইজ কল্ড দ্য গেটৱে অফ নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোনখন ঠাইক কোৱা হয়? এইটো হৈছে গুৱাহাটী। পৃথিৱীৰ দেশসমূহৰ ভিতৰত আকাৰত ভাৰতৰ স্থান কি? এইটো হৈছে 7ম। মাজুলী জিলা কোন চনত গঠন কৰা হয়? এইটো হৈছে 2016 চনত। ভাৰতৰ মুঠ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান? ভাৰতৰ মুঠ ৰাজ্য হৈছে 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চল হৈছে 8খন। নেক্সট প্ৰশ্নটো আছে ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো? সেইটো হৈছে INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ অৰ্থাৎ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দল। যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন দেশক কোৱা হয়? এইটো হৈছে যুক্তৰাষ্ট্ৰ আমেৰিকা। এককেন্দ্ৰীয় চৰকাৰ কাক বোলে? হোৱাট ইজ ইউনিটাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট? অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন? সেয়া হৈছে আদাম স্মিথ। ৰাষ্ট্ৰীয় আয় কাক বোলে? নিবনুৱা কাক বোলে? তো এইখিনি আছিল শ্বৰ্ট কুৱেশ্যন আৰু MCQ। মই যিমানখিনি পাৰোঁ তোমালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বাকী যি প্ৰশ্ন আছে মই জাষ্ট স্ক্ৰল কৰিছোঁ, তোমালোকে চাব পাৰা যে শিৱসাগৰ জিলাত কেনেধৰণৰ প্ৰশ্ন আহিছিল। তো তোমালোকৰ নিজৰ জিলাখনৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তাৰ এটা তোমালোকে আৰ্হি ল'ব পাৰিবা বা এটা আইডিয়া কৰিব পাৰিবা। চ' মই স্ক্ৰল কৰিছোঁ, তোমালোকে চাই যোৱা। তো যদি ছাত্ৰ ছাত্ৰীসকল ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰিবা। চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।